বজ্ৰপাত পৰি মাজবাটত দুই কিশোৰীসহ এগৰাকী সন্তান সম্ভৱা মহিলাৰ মৃত্যু। মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী আলাইশ্ৰী গাঁৱত শোকাবহ ঘটনা। সোমবাৰে বিয়লি বজ্ৰপাতৰ ফলত মৃত ১৩ বছৰীয়া দুই কিশোৰীসহ ৭ বছৰীয়া গৰ্ভৱতী মহিলা। একেটা ঘৰতে একেলগে আছিল আটাইগৰাকী লোক। নিহত লোককেইজন হৈছে মনুমতী বসুমতাৰী বয়স ১৩ বছৰ, দুলাৰ বসুমতাৰী আৰু ৰেখা দৈমাৰী ২০ বছৰ। ইয়াৰে ৰেখা বসুমতাৰী আছিল ৭ মাহৰ গৰ্ভৱতী মহিলা। বজ্ৰপাতৰ পিছতে আটাইকে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। মৃত আটাইকেইজনে আছিল ওচৰ চুবুৰীয়া। বৰষুণ দিয়াৰ বাবে মাকৈ খেতিৰ পৰা ঘৰত আহি গাহৰি মাংস খাই আছিল তিনিও মিলি। তেনেতে বজ্ৰপাত পৰে। মাজবাটৰ অসম-অৰুণাচলী সীমান্তৱৰ্তী অতি দুৰ্গম অঞ্চল আলাইশ্ৰী গাঁৱত সংঘটিত হৈছে এই শোকাবহ ঘটনা। লগতে বজ্ৰপাতৰ ফলত মৃত্যু হৈছে পশুধনৰো। ঘটনাক লৈ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ওদালগুৰি জিলাত। উল্লেখযোগ্য যে ১৪ কিলোমিটাৰ পথ পদযাত্ৰা কৰি মাজবাট আৰক্ষীয়ে মাজবাট আৰক্ষী থানালৈ আনে মৃতদেহকেইটা।